Friends, welcome to my channel Diganta Varman Arts. So today I am going to show you how to draw butterfly. তো বাটাৰফ্লাই কেনেকৈ ড্ৰ কৰা হয় এইটো মই দেখাবলৈ চেষ্টা কৰিম। তো আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাটাৰফ্লাই কেনেকৈ ড্ৰ কৰা হয় সেইটো টেকনিকটো আগত মই ইয়াত দেখাই দিম, তাৰপিছত ইয়াত কালাৰটো দেখাম। তো আহক। তো প্ৰথমতে আপোনালোকে এটা স্কুৱেৰ বনাই ল'ব। মই স্কেল ইউজ কৰা নাই, কিন্তু আপোনালোকে ষ্টাৰ্টিং ইউজ কৰি ল'ব পাৰে। এটা এনেকৈ স্কুৱেৰ বনাই ল'ব। তো এইটো আকৌ আমি এনেকৈ ডিভাইড কৰি ল'ম। তো এটা স্কুৱেৰত আমি আকৌ ইয়াত 4টা ভাগ কৰিছোঁ। তাৰপিছত এইটো মিডিলৰ পৰা আপোনালোকে এইখিনিৰ পৰা এইখিনিমান ধৰিব। এইটো ইয়াৰ বডিটো মিডিলত হ'ব। তাৰপিছত এই বস্তুটো তো এইটো বস্তু ইয়াত লগাই দিব পাৰে। লগাই দিলে অলপ চাইজটো বেলেগ হ'ব, ডাঙৰ হৈ যাব। তো এইটো এনেকৈ কৰি তাৰপিছত আপোনালোকে ইয়াতে কিছুমান ডিজাইন আপোনালোকে নিজাববীয়া আপোনালোকৰ নিজৰ ষ্টাইলত যেনেকুৱা ভাল লাগে তেনেকুৱা ডিজাইন দিব পাৰে। তেনেকৈ ধৰক মই এনেকৈ দিছোঁ। তো এনেকৈ ডিজাইনটো আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। তো এনেকৈ বাটাৰফ্লাইটো আঁকা হ'ল যে আপোনালোকে প্ৰথমতে এটা স্কুৱেৰ বনাব। স্কুৱেৰটো বনাই তাৰপিছত এইটো আকৌ ডিভাইড কৰিব এনেকৈ 4টা ভাগত এনেকৈ কৰিব পাৰে। তো এইটো হৈছে এটা টেকনিক। মই 2টা টেকনিক আপোনালোকক দেখাই আছোঁ। এইটো এটা টেকনিক হ'ল, আৰু এটা আপোনালোকে এনেকৈ কৰিব পাৰে। প্ৰথমতে এটা ট্ৰায়েংগল বনাব। এইটো ট্ৰায়েংগল হৈ গ'ল। তো ট্ৰায়েংগলটো আকৌ ইয়াত মাজেদি এনেকৈ এটা চিন দি ল'ব, ডিভাইড কৰি ল'ব। তাৰপিছত ইয়াতে ঠিক তেনেকৈ চেম টেকনিক এনেকৈ দিব ইয়াতে এইখিনি তাৰ পৰা ইয়াৰ মাজতে। তো এইটো ইয়াৰ বডিটো হ'ব। এইবিলাক চিন পিছত মুচি দিব। আৰু কমপ্লিট হোৱাৰ পিছত আপোনালোকে চিনবিলাক মুচি দিলে এইটো পাই যাব। ঠিক তেনেকৈ চেম ইয়াতো এনেকৈ চিনবিলাক আপোনালোকে মুচি দিব, তাৰপিছত বাটাৰফ্লাইটো পাই যাব। তো ইয়াত ডিজাইনটো আপোনালোকে জাষ্ট ক'লোঁ মই, আপোনালোকে নিজে নিজে ইচ্ছামতে যেনেকুৱা ডিজাইন ভাল লাগে সেনেকুৱা ডিজাইন ইউজ কৰিব পাৰে। তো এইটো এটা টেকনিক, এইটো এটা টেকনিক। 2টা টেকনিক মই দেখাই দিলোঁ। তো এতিয়া কালাৰিংটো দেখাই আছোঁ মই।
তো হৈ গ'ল এইটোৱে আছিল বাটাৰফ্লাই তো কেনেকুৱা লাগিলে কমেণ্টত জনাব থেংক ইউ